হেল্ল' নমস্কাৰ, মই দেইজি পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে মোৰ প্ৰথমটো ব্লগলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু লগতে আজি আমি কেনেকৈ দিৱালী চেলিব্ৰেশ্যন কৰিছোঁ তাকে আপোনালোকৰ লগত অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক, চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব। পোহৰৰ উৎসৱ দীপাৱলীৰ আজিৰ দিনটোত ভগৱান ৰাম 14 বছৰ বনবাসৰ পিছত ঘৰলৈ উভতিছিল। সেইবাবে সম্পূৰ্ণ অযোধ্যা পোহৰাই তোলা হৈছিল, সজাই তোলা হৈছিল। ময়ো তাৰে অলপ কৰিবলৈ চেষ্টা কৰিছোঁ, ভাবিলোঁ ৰংগলী বনাওঁ। তাৰে আপোনালোকক অকণমান দেখুৱাইছোঁ কেনেকৈ বনাইছিলোঁ মই ইমান পাৰফেক্ট নহয় কিন্তু বনোৱাত দেই, অলপ মই যিখিনি চেষ্টা কৰিলোঁ তাকে অলপ দেখাওঁ বুলি ভাবিলোঁ। এয়া মোৰ হৈ গ'ল দেই, এইটো বনাই কেনেকুৱা হৈছে জনাবচোন। মই বনাব বিচাৰিছিলোঁ এইটো আৰু বনিছে এইটো। ঠিকেই আৰু বনাইছোঁ আৰু জনাব কেনেকুৱা হৈছে। এইফালে লাইট ফিটিং কৰি আছে। এতিয়া সন্ধিয়া হ'বৰ হৈছে, আমাৰ হোৱাই নাই লাইট ফিটিং কৰি। হৈ গৈছে লাইট ফিটিং কৰি, জাষ্ট কানেকশ্যনটো অকণমান দিবলৈ বাকী আছে আৰু। এতিয়া চাকি বন্তি জ্বলাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু। এয়া মায়ে চাকিভাগ থাপনাত আগ কৰি বাহিৰত জ্বলামগৈ আৰু। চাকি জ্বলাই হৈ গৈছে আমাৰ। ইয়াৰফালে আমাৰ লাইটৰ কানেকশ্যনো আহি গ'ল। বাহিৰৰ পৰা আপোনালোকক দেখাওঁ বোলো। ফাইনেলি আহিলে কানেকশ্যনটো। এয়া চাওক কেনেকুৱা লাগিছে জনাবচোন। There's not much to do when all I can is thinking about you. Not doing well, don't know. এয়া ঘৰৰ ফাইনেল লুকটো। ভাল লাগিছেনে বাৰু? ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো মই এতিয়া এইখিনিতে সামৰণি মাৰিম। তো আজিলৈ আহোঁ, বাই বাই। 'Cause you're not here, it's been way too long. If I could lay down beside you, I would.
that's all I wanna do. I hope that